হেল্ল' গাইছ, নিপন জেং চেনেল আপোনালোকক স্বাগতম। মই আজি আপোনালোকক দেখুৱাম এই শ্ৰী শ্ৰী মা মনসা পূজা। আমাৰ গাঁৱতে হয় পচৰীয়া, তাতে দেও ধনী উঠিব, বলি বিধান হ'ব, সেইবোৰ আপোনালোকক দেখুৱাম আজি। আনকি ইমানে ডাঙৰ পূজা এখন, মোটামুটি 126 বছৰ নে কি হৈছে বুলি কৈছে। বহুত পুৰণি গলীয়া, কিন্তু সঠিক ৰিজাল্ট কোনেও নাজানে কিমান বছৰ হৈছে এতিয়ালৈ। আৰু আনকি দত্ত বড়োৰ কেলেণ্ডাৰতো আপোনাৰ এইখন পূজা মনসা পূজা পচৰীয়াৰ আছে নাম, হয়তো চাব আপোনালোকে। এতিয়া আপোনালোকে চাই থাকক, ভিডিঅ'টো আৰম্ভ কৰিম। ৰাস্তাৰ মাজে মাজে আহিব, যাব আহিব কৰি কিবা এটা শক্তি আছে নিশ্চয়। কোনোবা চাকৰি কৰে, চৰকাৰী চাকৰি, কোনোবাই ডক্তৰ, কোনোবাই চৰকাৰী চাকৰি কৰে, ফুৰ্তি লাগছি আৰু এনে যাব পাৰিব নিশ্চয়। কিবা এটা আছে শক্তি, মানিলে ধান নামানিলে পতান, সেনেকুৱা ধৰণৰ কথা। 126 বছৰৰ ওপৰত হৈছে এখন পূজা হৈছে। Baru iman time kamu di bawah, iman uwe tot bawah, iman uwe tot bawah, iman ar iman time saya iman time kamu itu saya. মই কিবা এটা শক্তি আছে সেইসকলৰ, নহ'লে ইমান ভাল থকা ডাঙৰখন এনেকুৱা কাম হৈ থাকিব নেকি ইমান টাইম। নিশ্চয় কিবা এটা শক্তি আছে। জয় কালী মা, জয় কালী মা।